মৰ্ণিং এভৰিৱান ৰঙালী বিহু উপলক্ষে মোৰ তৰফৰ পৰা আটাইলৈ শুভেচ্ছা থাকিল তথা নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আজি গৰু বিহু দিনাখন এইপিনে কণী যুঁজ পাতে। আমি এতিয়া তাত যাম, আটাইবোৰে খেলিম, আপোনালোকক দেখুৱাই যাম। তাৰপিছত আমি এঠাইলৈ যাম ফুৰিব, সেইবোৰো দেখুৱাই যাম। ভিডিঅ'টোত থাকিব আপোনালোকে শেষলৈকে চাই। Benefit. পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা আহি পালোঁ অসম অৰুণাচল বৰ্ডাৰ। দেউতা আৰু ভিনদেউ গৈছে পাছ ল'বলৈ। ৰ'দ আছে বহুত, চাই থাকিব ভিডিঅ'বোৰ, দেখুৱাই যাম মই যিমানখিনি পাৰোঁ। कागज को लेके रखा है, आप आइए। अच्छा आगे में जाके राइट साइड में, राइट साइड, अच्छा ठीक है। গাড়ী এণ্ট্ৰি কৰিব লাগিব এতিয়া। আমি পাছ লোৱা হ'ল। ভালকে যাবা দেই। ইফালে অলপ বেছি বস্তু থকা দেখিছিলোঁ এখন দোকান। কল পালে লৈ কল লৈ বোলে পইচা আহে। ৰাস্তাত আৰু ভোক চোক লাগিব পাৰে। কালি কল ল'লে আমি ইয়াতে ৰৈ আছোঁ। 12 কিলোমিটাৰ নামতে ইয়াতে চবৰে ঘৰৰ আগত চাংঘৰ থাকে। এয়া চাংঘৰ। নদিহিং অৰুণাচল ইউনিভাৰ্চিটি। আহি পালোঁ গল্ডেন পকৰা।
হাসনা পরাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে কি ঠাণ্ডা পৰিৱেশ। চকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না মিছন চাইনা শ্বুটিং হৈছিল ইয়াত। হৃদয়ৰে হাসনা আমি ওলাই দিলোঁ ইয়াৰ পৰা। বহুত ৰ'দ পাইছোঁ, বহুত গৰম। এতিয়া যাওঁ আৰু চাওঁ ক'ত কি চাব লগা আছে, দেখুৱাই যাম আপোনালোকক। ইয়াতেইতো শ্বুটিং কৰিছিল। এয়া আমি আহিলোঁ খাবলৈ ৰিজৰ্টত। Seven KM Resort. চাওকচোন আইতাজনীয়ে পেডিকিউৰ কৰি আছে। ইয়াত আহিলে কৰিব পাৰে এনেকৈ বিন্দাছ। Akhirnya juga keluar. Ah, ini handphone. হিয়া আমাৰ খোৱা লোৱা হ'ল। এতিয়া ওলাই দিম আৰু 4:30 হৈ গ'ল। পরাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে